ইমান কষ্ট এওপা কৰা মই আজি পাই গ'লে একো ভিডিঅ' নবনাওঁতে কেলা হে গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আৰু আজি গা ধুই লৈছোঁ ধুনীয়াকৈ হামম চাবোনেদি তাৰ লগতে যাই আছোঁ এটা বেলেগ ষ্টাইলত এটা মাংস বনাম আৰু ষ্টাইলটো সঁচাকৈ আজি বহুত খাতৰা ষ্টাইলত মাংস বনাম গাইজ তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চলো 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 আৰু ফাৰ্ষ্ট ইয়াত ধুনীয়াকৈ মাংসখিনি আমি পানী দি চাফা কৰি লৈছোঁ ধুই আৰু এটা মেৰিনেট কৰিব লাগে ধুনীয়াকৈ ইয়াত নিমখ যাই আছে মানে ফাৰ্ষ্ট মেৰিনেট কৰিব লাগিব গাইজ তাৰপাছতে বস্তুটো বনাব লাগিব আৰু এতিয়া অলপ গৰম মছলা দি দিছোঁ এতিয়া অলপ ধনিয়া পাউডাৰ যাই আছে গাইজ এইবাৰ যাই আছে আমাৰ মিট মছলা আৰু এইবাৰ যাই আছে আমাৰ খাতৰা মাল ৰেড চিলি গাইজ একদম পুৰা তিলতিলীয়াকৈ পুৰি দিব লাগিব তিল যাব লাগিব ৰাতিপুৱা আৰু তাৰ লগতে এইবিলাক গৰম মছলা ইলাইচি ডালচেনি আৰু এইবাৰ দি আছোঁ হালধি আৰু অলপ বাদাম দি দিছোঁ আৰু সোৱাদৰ কাৰণে এইবাৰ দি দিছোঁ আমি অলপ পূৰা কাজি নেমু আৰু এতিয়া ধুনীয়াকৈ মছলা চছলা পৰা গোটেইখিনি বস্তু যাতে ধুনীয়াকৈ মিক্স হৈ যায় তাৰ কাৰণে এতিয়া আমি অলপ সানি দিছোঁ আৰু চাওক গাইজ ধুনীয়াকৈ আমাৰ মিক্স কৰা হৈ গ'ল এতিয়া বস্তুখিনি আমি আধা ঘণ্টাৰ কাৰণে মেৰিনেশ্যনৰ কাৰণে থৈ দিওঁ 30 minutes later আমাৰ মাংসটো চাহ প্ৰায় মেৰিনেশ্যন হৈ গ'ল পূৰা আধা ঘণ্টা আমি থৈ দিলোঁ তাৰ লগতে চাহ পূৰা ভেটুৱা লৈ আহিছোঁ মজাকৈ আৰু ইফালে আমাৰ পূৰা জুই পূৰা ৰেডি ফুলন গতিত পূৰা জুই দপদপকৈ জ্বলি আছে আৰু চাহ পূৰা ভেটুৱাটো এইটোৰ ভিতৰত এতিয়া আমি ধুনীয়াকৈ তেল দিম প্ৰথম আৰু বদ্দাকৈ আমাৰ ঢালি আছে তেল তো আজি অলপ মাংসটো মানে অলপ বেলেগ ছিষ্টেমত হ'ব যায় আছে একদম খাতৰা ষ্টাইলত বনাম আজি তো ইয়াত চাওক ভিতৰটো ধুনীয়াকৈ লৰাই থকা হৈছে যাতে তেলটো ধুনীয়াকৈ তলখনত গোটাই মানে আমাৰ কেৰাহীত লাগি যায় এয়া পূৰা ঘূৰণ চলি আছে গাইজ ভেটুৱা ঘূৰণ আৰু এতিয়া ভিতৰখন আপোনালোকে চাওক এই আজি ধুনীয়াকৈ অলপ যে ৰিফ্লেকশ্যন টাইপ দেখা পাইছে তেলটো ধুনীয়াকৈ তলত মানে গোটেই তলখনত মিক্স হৈ গৈছে আৰু অলপ দিছোঁ তাৰমানে অলপকৈ দি বস্তুটো লৰাই থকা বস্তু যাতে গোটেইখিনি মিক্স হৈ যায় আৰু গাইজ আমাৰ এইটোৰ ভিতৰত সোমাই দিয়া হ'ব মজাকৈ মাংসখিনি কলটোৰ ভিতৰত ভেটুৱা এইটো okay আৰু ধুনীয়াকৈ চাওক পূৰা জুইটো দপদপকৈ উঠছি ধুনীয়া হৈছে জুইটো দিয়াৰ পৰা হৈছে আৰু এতিয়া পূৰা বহি দিয়া হৈছে আমাৰ ভেটুৱা মেইন গাইজ তাৰ লগতে গাইজ ইফালে চলি আছে আমাৰ ধুনীয়াকৈ ভেটুৱাত মাংস ৰন্ধা প্ৰক্ৰিয়া চলি আছে আৰু ইফালে চাওক আমাৰ পূৰা ছাগলী চনা আহি গৈছে মানে তেতিয়াৰ পৰাই কিবা ৰান্ধি দিয়া খোৱা বস্তু দিয়া বুলি তাৰ এইখিনি পৰা লৰাই নাই সেইটো আৰু মূৰত এইবিলাক কি লগাই আহিছে চাওঁ ইফালে চাওক পূৰা ভেটুৱাটো জুইটা পৰি পূৰা ক'লা হৈ গৈছে আৰু মেইনলি এটা প্ৰব্লেম হৈ মানে ধৰ গম পাব ডাঙৰ মানুহবিলাকে ধৰ ভেটুৱা বা এনেকুৱা মাটি বাচন মানে বেছিকৈ তাপ পলি ফাটি যায় কুমিশ্বৰত যেতিয়া আমি কিবা কাজ কাৰখানা গছ ভবি যাওঁতে ধৰ বা মানুহ ঢুকালি আনিব লগা হয় তেতিয়া মানে ৰান্ধাজৈ গম পায় সঁচাকৈ বহুত ফাটি যায় গতিকে এতিয়া আমি ভগৱানক তাকে কামনা কৰিছোঁ যে বস্তুটো নাফাটক কাৰণ ইমান কষ্ট কৰি বনাইছোঁ ধৰ মানে কি ধৰ তাত চলি আছে যদি ফাটি যায় বেয়া লাগব সঁচাকৈ মানে মাটিৰ বাচনত গাইছ সেইটোৱে প্ৰব্লেম পটককৈ থাপকৈ ফাটি যায় তাকে মায়ে একবাৰ চাব আহিছে ক'ত ফাটছে নেকি এইটো হাঁহি পেলাই আৰু ভিতৰৰ পৰা শুনক পূৰা চৰচৰীয়া শব্দ আহা ষ্টাৰ্ট হৈ গৈছে তাৰ লগতে গাইজ ভিডিঅ'বিলাকৰ বহুত ভিউজ কমছি আৰু ছাবস্ক্ৰাইবাৰ 500 ক্ৰছ হোৱাৰ পাছত মানে বাঢ়াই নাই অলপ মন চনো ডাউন মানে কি আৰু ধৰ ভিডিঅ' এনেকৈ কষ্ট কৰি থাকোঁ একো নহ'লে ভাঙোগৈ গাইজ তো সঁচাকৈ যদি আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায় শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব একো নাই আৰু ভাল লাগে মনটো আৰু কিবাকৈ সঁচাকৈ নতুনকৈ কিবা কৰিব লাগে এটা মানে বেছি এটা জোচ পোৱা যায় ধৰ যেতিয়া ভিডিঅ'বিলাকৰ ৰেছপন্সবিলাক ভাল আহে আৰু এতিয়া ধুনীয়াকৈ লৰোৱাত টাইম আহি পৰি গৈছে মানে অলপ লাৰি দিব লাগিব কচাই দি আৰু মেইনলি এইটোৱে প্ৰব্লেম কচা সোমোৱাটোৱে মানে তাতে সৰু ভেটুৱা ফাটি যোৱাৰ ভয় তাৰ লগতে কচাখন ঘূৰোৱাহে মেইনলি মানে আজি খাব পাৰিলেহে পাৰা সেইটোৱে তাৰ লগতে গাইজ ধুনীয়াকৈ এই পূৰা কলপাতটো কাটি লৈ আহিল কাৰণ কলপাতক খালি বোলে দেখাত বহুত কিবা কিবি ভাল হয় তো আগৰ পৰা কোৱা কথাবিলাক ধৰ শুনিলে ভাল আৰু যিবিলাক শুনি আহি থাকোঁ আমি ঘৰৰ মানুহবিলাকে ধৰ আগৰ পূৰ্বপুৰুষে কোৱা কথা তো সেইকাৰণে কলপাত লৈ আহিছোঁ কলপাততে পুহি দিম আৰু তো গাইজ ফাইনেলি আমাৰ ধুনীয়াকৈ ভেটুৱাত দিয়া মাংস হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ আমি কফ পাতি লৈছোঁ চোতালৰ মানে পূৰা মাছ চোতালতে মেইনলি অলপ পোহৰৰ কাৰণে দিগদাৰ হৈ যায় তো গাইজ এতিয়া অলপ গধূলি হোৱা ষ্টাৰ্ট হৈ গ'ল আৰু ধুনীয়াকৈ ইয়াৰ পৰা এতিয়া উতলি আছে চাব পাৰে আপোনালোকে আৰু এতিয়া আমি এইখিনিৰ পৰা ভেটুৱাটোৰ পৰা ডাইৰেক্ট এটা চৰিয়াত বাকিম আৰু বাকী লৈ উঠি পূৰা হ'ব আমাৰ মেইন কাম ভক্ষণ তো ধুনীয়াকৈ এতিয়া এই বাকী দিব এটা চৰিয়াত ইমান কষ্ট এওপা কৰা মই আজি পাই গ'লে একো ভিডিঅ' নবনাওঁতে কেলা কিয় একো ভিউজ নাহে আৰু চাক ধুনীয়াকৈ পূৰা প্ৰথম গ্ৰেভিখিনি টাইপত পূৰা জুচখিনি আহি গৈছে চুলখিনি মাংস পৰি আছে বৰ্তমান পূৰা মজা গোন্ধ একদম মজা কি মজা হয় আজি খাম আৰু ঠিকছে খাম
तो क्या नाचो मैं তো গাইছ ইয়া চাহাৰ পৰা আমাৰ ইয়াৰ মাংস ধুনীয়াকৈ বাকী চাকি লোৱা হ'ল আৰু ভগৱাখিনিও আপোনালোকে দেখা পালে ধুনীয়াকৈ কলপাতত লৈ লৈছোঁ পূৰা এনেও কলপাতত খালি দেহাৰ কাৰণে ভাল আপোনালোকক আগতেও কৈছোঁ তো পূৰা ফুল্লি খাটি অসমীয়া ষ্টাইলত ইয়াৰ পূৰা কলপাত চলপাতত লৈ লৈছোঁ আৰু মাংস ধুনীয়াকৈ আছে পূৰা লাজিজ হৈ গৈছে আৰু এতিয়া গোন্ধৰ কথাটো আমিহে গম পাম গাইছ আপোনালোকে হয়তো বুজিয়ে নাপাব কিন্তু কিডাল গোন্ধাইছে মানে সঁচাকৈ বহুত একদম ধুনীয়া লাগিছে আৰু ডালচেনি চালচেনি মচলা চচলা দিয়াৰ লগত এটা বেলেগ এটা ফ্লেভাৰ এটা আহি গৈছে মাংসখিনি আৰু লগতে গোন্ধটো মানে সঁচাকৈ পূৰা অপূৰ্ব একদম ৰঞ্জিত গাইছ মনোৰঞ্জন হয় নেকি আৰু ই আমাৰ এই খাবা নাপোৱা চাক পূৰা মান নাই মাৰা ই আধা চামুচেৰি মাংস খাব আহিছে য়েছ নতুনকৈ আনিছোঁ কাটা চামুচ ব্যৱহাৰটো কৰিব লাগিল নে খাই কেনে লাগছে এতিয়া সেইটো কৈছোন মজা আকৌ বনামেই ভাই মজা লাগছে সঁচাকৈ মজা লাগছে আকৌ বনাম আৰু চাক এনেকৈ অসমীয়া হৈ পেলাই ই কাটা চামুচেদি মান নাই মাৰি খাব লাগছি গোটাই নামৰ পৰা ডুবলা গাইজ গোটাই ডুবালা বাকী বাদ দিওঁ এতিয়া মই এক পিচ খাই পেলাই কওঁ আপোনালোকক কেনেকুৱা হৈছে এই পিচ মাংস লৈ লৈছোঁ ধুনীয়াকৈ সঁচাকৈ গাইজ ধুনীয়া হৈছে মজা কি গৰম मौत को डर नहीं होता डर भी नहीं लगता है বাকী এতিয়া ধুনীয়াকৈ আমি পূৰা লৈ লৈছোঁ ভাইটিয়ে পূৰা এতিয়া ভক্ষণ কৰোঁ আকৌ আপোনালোকক লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই গাইজ তাৰ লগত ছাবস্ক্ৰাইবটো কৰিবি দেই গাইজ বহুত দুখ এনেকৈ হ'লে কিন্তু ভিডিঅ' বনোৱা এতিয়া লাহে লাহে বাদ দিম আমি